সকলোলৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি অলপ বিষয়টো বেলেগ। আজি বিষয়টো হৈছে ধৰক আমি যিখন ঠাইত থাকোঁ বা যিখন ঠাইত আমি বাস কৰোঁ সেই ঠাইখনৰ বা সেই অঞ্চলটোৰ কিছুমান সুকীয়া বৈশিষ্ট্য থাকে বা কিছুমান ধৰক সেই ঠাইখনৰ কিছুমান নিজস্ব ধৰক বৈশিষ্ট্য থাকে যিটোৱে ঠাইখনক বা সেই অঞ্চলটোক বা সেই জিলাখনক ধৰক এটা সুকীয়া স্থান দিয়ে। সমাজতে হওক বা অসমতে হওক বা যিকোনো ঠাইত আৰু সুকীয়া স্থান দিয়ে একমাত্ৰ সেই সুকীয়া বৈশিষ্ট্যটোৰ কাৰণে। আৰু আজি আমি সেই এটা বিষয় লৈ আহিছোঁ কাৰণ প্ৰত্যেকেই আমি যিখন ঠাইত থাকোঁ সেইখন ঠাইত আমি এটা গৌৰৱ অনুভৱ কৰোঁ যে মই এইখন ঠাইৰ বাসিন্দা হয়, মই অমুক জিলাত বাস কৰোঁ, মই অমুক অঞ্চলটোত বাস কৰোঁ, কিয়নো সেই অঞ্চলটোৰ এটা সুকীয়া বৈশিষ্ট্য থাকে। আৰু আজি আমি সেই পাৰ্টিকুলাৰ বিষয়টো লৈ আহিছোঁ যে আমি সদায় আমাৰ নিজৰ অঞ্চলটোৰ বিষয়ে কিছু কিছু কথা জনা উচিত বা নিজৰ জিলাখনৰ বিষয়ে কিছু কিছু কথা আমি জনা উচিত, যিবিলাকে হয়তো আমাক কিছুমান দিশত বিভিন্ন ধৰণে সহায় কৰে। আৰু আজি আমাৰ বিষয়টো হৈছে ধৰক আজি মই মোৰ যিখন জন্মস্থান বা মোৰ যিখন জন্ম জিলা সেই জিলাখনৰ বিষয়ে আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। যিখন জিলাত মই বাস কৰোঁ বা যিখন জিলাত মোৰ জন্ম হৈছে সেই জিলাখনৰ বিষয়ে আজি মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। মই বাস কৰা জিলাখনৰ নাম হৈছে নলবাৰী জিলা। অসমৰ এখন খুবেই ধুনীয়া, নামনি অসমৰ এখন খুবেই ধুনীয়া জিলা নলবাৰী জিলা। আৰু এই নলবাৰী জিলাখনৰ যিটো ইতিহাস বা বুৰঞ্জী, সেই বুৰঞ্জীটোৰ কিছু কথা বা ধৰক ইয়াৰ নাম সম্পৰ্কে বা নামকৰণ কেনেকৈ হৈছিল বা এই জিলাখনত কি ধৰণৰ সুকীয়া কি আছে আন জিলাতকৈ ইয়াত পৃথক কি, সেই বস্তুখিনি আজি আপোনালোকৰ লগত ক'ম বুলি ভাবিছোঁ। গতিকে আহক আজি আমি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ বা ভিডিঅ'টো চাওঁ। হয়, মই ক'বলৈ গৈছোঁ মোৰ জিলাখনৰ বিষয়ে। মই বাস কৰোঁ নলবাৰী জিলাত আৰু নলবাৰী জিলাখন প্ৰথমতে জিলা নাছিল। এইখন এটা মহকুমা আছিল, কামৰূপ জিলাৰ অন্তৰ্গত এটা মহকুমা আছিল, যিটো 1967 চনৰ 1 এপ্ৰিল তাৰিখে অসম চৰকাৰে প্ৰশাসনিক মহকুমা হিচাপে নলবাৰীক দায়িত্ব অৰ্পণ কৰিছিল 1967 চনৰ 1 এপ্ৰিল তাৰিখে। তাৰ কিছু বছৰ পিছত 1985 চনৰ 14 আগষ্ট তাৰিখে নলবাৰীক জিলাৰূপে ঘোষণা কৰা হৈছিল। 1985 চনৰ 14 আগষ্ট তাৰিখে নলবাৰীক জিলাৰূপে ঘোষণা কৰা হয়। আৰু এই যিটো নলবাৰী নাম, এই নলবাৰী জিলাৰ যিটো নামকৰণ, সেইটো সম্পৰ্কেও বিভিন্ন পণ্ডিতৰ মতে বিভিন্ন প্ৰবাদ আছে বা বিভিন্ন জনশ্ৰুতি আছে যে নলবাৰী নামটো কেনেকৈ হৈছিল বা নলবাৰী নামটোৰ অৰ্থ কি, সেই সম্পৰ্কে বিভিন্ন জনশ্ৰুতি বা বিভিন্ন প্ৰবাদ আছে। তাৰ ভিতৰত কেইটামান ধৰক উল্লেখযোগ্য বুলি ক'ব পাৰি, যিকেইটা হয়তো আমি সঘনাই শুনি থাকোঁ বা মনত থাকে। সেইকেইটাৰ ভিতৰত এটা হৈছে বিদৰ্ভ ৰাজ নামৰ এজন পণ্ডিতে কৈছিল যে নলবাৰী জিলাখন নল শব্দটোৰ পৰা উৎপত্তি হৈছে, নল খাগৰি যিটো আমাৰ এবিধ গছ হয়। আৰু এই উদ্ভিদটো নলবাৰী জিলাখনত প্ৰচুৰ ঠাইভেদে প্ৰচুৰ পৰিমাণে পোৱা গৈছিল, যাৰ বাবে নলৰ পৰা নলবাৰী হোৱা বুলি তেখেতে এটা মন্তব্য দিছিল বা তেখেতে ক'ব খুজিছিল বা এনেকুৱা এটা জনপ্ৰবাদ আছে যে নল খাগৰিৰ পৰা নলবাৰী শব্দটোৰ উৎপত্তি হৈছিল। আৰু এটা জনপ্ৰবাদ আছে যে 1897 চনৰ এটা ডাঙৰ ভূমিকম্প হৈছিল আৰু সেই ভূমিকম্পত আপোনাৰ নামৰ এখন নদী লুপ্ত হৈছিল আৰু সেই লুপ্ত হোৱা আখৰটোৰ পৰাই নলবাৰী জিলাৰ উৎপত্তি বা নলবাৰী শব্দটোৰ সৃষ্টি হৈছিল বুলি এটা জনপ্ৰবাদ বা জনশ্ৰুতি আছে। আৰু এটা হৈছে যে সেই নদীৰ পাৰত কৈবৰ্ত নামৰ এটা জনগোষ্ঠীয়ে বাস কৰিছিল। তাত এই নদীৰ দক্ষিণ পাৰত কৈবৰ্ত নামৰ এটা জনগোষ্ঠী আছিল। সেই পৰ্বতীয় জনগোষ্ঠীটোৱে তাত বাস কৰিছিল আৰু সেই কৈবৰ্ত জনগোষ্ঠীটোৱে পিছত সেই দক্ষিণ পাৰৰ পৰা উত্তৰ পাৰত আহি বসতি স্থাপন কৰাৰ পিছত সেই ঠাইৰ পৰা সেই শব্দটোৰ সেই উত্তৰ পাৰৰ পৰাই নলবাৰী শব্দটোৰ সৃষ্টি হোৱা বুলি কোৱা হয়। আৰু নলবাৰী জিলাত আপোনাৰ যদি আমি শিক্ষিত বা ধৰক এনেকুৱা
হাৰ চাব যাওঁ 2011 চনৰ লোকপিয়ল অনুসৰি নলবাৰী জিলাত শিক্ষিতৰ হাৰ আছিল 71.85%। আমি চাওঁ 71 বা 73.85 কিবা এনেকুৱা তাৰ আনুমানিক এটা হ'ব। এই নলবাৰী জিলাখনতে আপোনাৰ বিভিন্ন আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন ধৰ্মীয় স্থলী হওক, বিভিন্ন ধৰণৰ মঠ মন্দিৰ দেৱালয় বিভিন্ন ইয়াত আছে, য'ত মানে বছৰত অলেখ সেই ঠাইবোৰত অগণন দৰ্শনাৰ্থী বা ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায়। শিক্ষাৰ ক্ষেত্ৰত নলবাৰী জিলাক শিক্ষাৰ নৱদ্বীপ বুলি কোৱা হয়, কাৰণ কিয়নো ইয়াত বিভিন্ন শিক্ষাৰ লগত জড়িত বিভিন্ন পণ্ডিত, বিভিন্ন বুদ্ধিজীৱী ইয়াৰ পৰা বিভিন্ন জীৱন নিৰ্বাহ কৰিছিল বা ইয়াতে কিছুমান পণ্ডিতৰ জন্ম হৈছিল। পণ্ডিত ধীৰেশ্বৰাচাৰ্য, মুকুন্দ মাধৱ বৰ্মা আদিৰ দৰে সংস্কৃত পণ্ডিতবিলাকৰ এই নলবাৰী জিলাত জন্ম হৈছিল, আৰু তেওঁলোকৰ পৰাই নলবাৰী জিলাৰ যিটো শিক্ষাৰ প্ৰসাৰ, সেই প্ৰসাৰটো তেওঁলোকৰ দিনৰ পৰাই আগবাঢ়ি গৈছিল, আৰু যাৰ কাৰণে আজি নলবাৰী জিলা শিক্ষাৰ নৱদ্বীপ বুলি কোৱা হয়। আৰু সংস্কৃত ভাষাৰ একমাত্ৰ ধৰক এনেকুৱা সংস্কৃত ভাষাটোৰ ক্ষেত্ৰত উল্লেখযোগ্য ঠাই হৈছে নলবাৰী জিলা, কাৰণ নলবাৰী জিলাত সংস্কৃতৰ বিভিন্ন পণ্ডিতৰ জন্মস্থান হয়। নলবাৰী জিলাখন বিভিন্ন সংস্কৃত পণ্ডিত, মই কৈছোঁৱেই মুকুন্দ মাধৱ বৰ্মা, ধীৰেশ্বৰাচাৰ্য আদিৰ দৰে পণ্ডিতসকল নলবাৰী জিলাতেই বাস কৰিছিল, আৰু তেওঁলোকে সংস্কৃতৰ ভঁৰাল তেওঁলোকৰ নিজস্ব কৰ্মৰাজিৰে চহকী কৰি থৈ গৈছিল। তেওঁলোকে সংস্কৃতৰ কাৰণে বিভিন্ন কিতাপ লিখিছিল, আৰু সেইবিলাক আজিও সংস্কৃতৰ ভঁৰাল আজিও চহকী কৰি ৰাখিছে। এই নলবাৰী জিলাখনতে সংস্কৃত ভাষাৰ যিখন প্ৰথমখন বিশ্ববিদ্যালয়, সংস্কৃত ভাষাৰ এখন বিশ্ববিদ্যালয় আপোনাৰ এই নলবাৰী জিলাখনতে অৱস্থিত, যিখনৰ নাম হৈছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়। আৰু এই বিশ্ববিদ্যালয়খন নলবাৰী জিলাত স্থাপন কৰা হৈছিল, আৰু যিখনে বৰ্তমান সময়ত নলবাৰী জিলাৰ লগতে অসমৰ লগতে ভাৰততো এক সুকীয়া স্থান দখল কৰিছে, আৰু নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে, আৰু অসমলৈ এইখন বিশ্ববিদ্যালয়ৰ পৰা বিভিন্ন অসমলৈ এই বিশ্ববিদ্যালয়ে গৌৰৱ কঢ়িয়াই আনিছে, যিখন সংস্কৃত ভাষাৰ একমাত্ৰ বিশ্ববিদ্যালয়। সংস্কৃত ভাষাত হয়তো অসমত আন জিলাত এনেকুৱা বিশ্ববিদ্যালয় নাই, যিখন হয়তো নলবাৰী জিলাত স্থাপন কৰা হৈছে। সংস্কৃত বিষয়টোক প্ৰাধান্য দি একমাত্ৰ সংস্কৃত বিষয়টোক মূল বিষয় হিচাপে লৈ সেই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল 2011 চনত নলবাৰী জিলাৰ নমাটি নামৰ ঠাইত, আৰু যিখন বিশ্ববিদ্যালয়ে বৰ্তমান সময়ত নলবাৰী জিলালৈ বিভিন্ন গৌৰৱ কঢ়িয়াই আনিছে। আৰু এইটো খুবেই আনন্দৰ বিষয় যে নলবাৰী জিলাখন অতীতৰে পৰা শিক্ষাৰ ক্ষেত্ৰত অতীতৰে পৰা আগৰণুৱা আছিল, আৰু শিক্ষাৰ নৱদ্বীপ বুলি নলবাৰী জিলা সেইকাৰণে কোৱা হয় যে ইয়াত বিভিন্ন শিক্ষিতৰ হাৰ অধিক হোৱা বাবে, বা সংস্কৃত শিক্ষাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন শিক্ষাবিদ পণ্ডিত বুদ্ধিজীৱীসকলৰ সকলৰ কীৰ্তিয়ে এই নলবাৰী জিলাখনক শিক্ষাৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই লৈ গৈছিল, যাৰ বাবে হয়তো নলবাৰী জিলাখনক শিক্ষাৰ নৱদ্বীপ বুলি কোৱা হয়। আৰু এই ক্ষেত্ৰতে এই সংস্কৃত বিশ্ববিদ্যালয়খনৰ স্থাপনে নলবাৰী জিলাক আৰু অধিক শিক্ষাৰ দিশত আৰু দুখোজ আগুৱাই লৈ গৈছে, আৰু ভৱিষ্যতে নলবাৰী জিলাত আৰু বিভিন্ন শিক্ষাৰ দিশত জড়িত বিভিন্ন স্কুল কলেজ বা যিকোনো ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠান কিছুমান ইয়াত গঢ় লৈ উঠিব, আৰু যিবোৰে নলবাৰী জিলাক আৰু অসমৰ লগতে ভাৰতবৰ্ষতো এক সুকীয়া স্থান দিবলৈ সক্ষম হ'ব। আৰু নলবাৰী জিলাখনত বহুত আপোনাৰ বিভিন্ন ধৰক মঠ মন্দিৰ আদি কৰি বিভিন্ন ধৰক এনেকুৱা চাব লগা বা বিভিন্ন ঠাই আছে, যিবোৰ হয়তো মই পিছত আপোনালোকক কেতিয়াবা সেই মন্দিৰবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। বিভিন্ন ধৰণৰ মন্দিৰ আছে, বালিলেচা কালী মন্দিৰ, বিল্বেশ্বৰ দেৱালয় আদি কৰি বিভিন্ন ধৰণৰ ইয়াত আপোনাৰ উপাসনাস্থলী আছে, যিবিলাক আমি ক'ব গ'লে আপোনাৰ প্ৰত্নতাত্ত্বিক স্থান, যিবিলাক স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত আপোনাৰ এটা উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে সেই মঠ মন্দিৰৰ স্থানবিলাকে। গতিকে পিছলৈকে মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সেই মন্দিৰসমূহ দেখাব চেষ্টা কৰিম, বা আপোনাৰ কেতিয়াবা তাৰ ওপৰত কিছুমান
ঐতিহাসিক ইতিহাসৰ বিষয়ে বা বুৰঞ্জী কিছুমান কথা ক'বলৈ চেষ্টা কৰিম। আৰু আজি আচলতে ভিডিঅ'টো এইকাৰণে ক'লোঁ যে নিজৰ ঠাইখনৰ বিষয়ে আমি সকলোৱে জনা উচিত, কাৰণ সেই ঠাইখনৰ একোটা সুকীয়া বৈশিষ্ট্য লুকাই থাকে, আৰু সেই সুকীয়া বৈশিষ্ট্যটোৰ কাৰণে ঠাইখনেই দেশত বা ৰাজ্যত এক সুকীয়া স্থান অধিকাৰ কৰে। মই যেনেকৈ আজি নলবাৰী জিলাখনৰ বিষয়ে এটা সুকীয়া বৈশিষ্ট্য বা নলবাৰী জিলাৰ যিখিনি আপোনাৰ ইতিহাস বা বুৰঞ্জী আছে সেইখিনি আপোনালোকৰ মাজত দাঙি ধৰিবলৈ এটি চেষ্টা কৰিছোঁ। আৰু সেনেকৈ অন্য জিলাৰ হয়তো কি সুকীয়া বৈশিষ্ট্য বা প্ৰবাদ আছে আপোনালোকে কমেণ্ট কৰি মোক জনাব পাৰে। মই হয়তো তাৰ ওপৰতো ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো চাব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই।